কুকুৰে খাই থকা অৱস্থাত আন এটা কুকুৰ আহি ইটোক কেনেকৈ ভাত কাঢ়ি খাবলৈ লয় এয়া মই আপোনালোকক দেখুৱাইছোঁ। ৰাতি মাছ খাবলৈ আহিছিলে, ইটো আকৌ নিগনি চিগনি বিচাৰি তাৰ ওচৰ পালেগে। তেতিয়া কেনেকে কৈছিলে, মেকুৰীছিলে কুকুৰ তলত বিচাৰি থাকিলে নাপায় নহয়। গতিকে ইয়াৰ পিছত আপোনালোকলৈ আগবঢ়াইছো, আজিকালি ঘোঁৰা নাইকিয়া হ'ল। ঘোঁৰাবিলাক কেনেকৈ মাতবিলাক ইটোৱে সিটোক মাতে, কিন্তু আজিকালি ঘোঁৰা দেখিবলৈকে নাই। এয়া গৈ আছে। ইটোক দেখিলে এয়া পকাত গৈ আছে। ইয়াৰ পিছত আপোনালোকে জানে অকণ অকণ চৰাইবিলাকে হালুকিবিলাকে কেনেকৈ ৰাতিপুৱা হোৱাৰ লগে লগে সিহঁতৰ ইটোৱে সিটোক মাতে। এয়া মই অকণ অকণ চৰাইবিলাকৰ মাত অনুকৰণ কৰিছোঁ। তাৰপিছত লাহেকে কুলি থাকি আহি গ'ল। বহাগ বিহু ওচৰত পাইছেহি, তেতিয়া এয়া কুলুকি থাকিল। উৰি গুচি গ'ল। তাৰপিছতে এয়া ৰাতিপুৱা হোৱাৰ লগে লগে কুকুৰাবিলাকে ইটোৱে সিটোক মাত শুনি কেনেকৈ তাক দিয়ে মই আপোনালোকক লৈ এয়া অনুকৰণ কৰিছোঁ। এইটো হ'ল একেবাৰে বুঢ়াটো, ডেকাটো হ'ল এইটো পোৱালিবিলাক যেনিবা মাতিছে আৰু মাকে এই ধুই পোৱালিবিলাকে বিচাৰি গৈছে। ইয়াৰ পিছত আপোনালোকলৈ আগবঢ়াইছো, ঘৰত যেনিবা টেলিফোন আছে, টেলিফোন কৰি আন এজনে কৰি আছে মোলৈ, তেতিয়া কেনেকৈ মাতে আৰু মই তেখেতলৈ কৰিলে কেনেকৈ শব্দ এয়া কৈছো। হেল্ল', আপুনি ক'লে বাৰু? মই ঘৰতে আছো। কেলে হেৰি নহয়, আমাৰ ঘৰলৈ অহা কথা কৈছিলা? মই অলপ কামৰ বিজি হৈ আছো, সেইকাৰণে মই যাব পৰা তাৰমানে 4 বজাত যাম। হ'ব তেতিয়া
বৰ বেছি নাপাতো দেই সকলোৱে ইয়াৰ পিছতে আমি আগৰ খিয়ালো নাইকিয়া হ'ল ইয়াৰবিলাকৰ অকণমান ৱাজ এটা আপোনালোকলৈ আগবঢ়াইছোঁ ইয়াৰ পিছত আপোনালোকলৈ লাষ্টত মই আপোনালোকৰ মাজৰ পৰা বিদায় মাগি এৰো প্লেন এয়া আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ কৃতাৰ্থ হওক